নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু এজি সলিউশন পইণ্ট আজি আমি আৰম্ভ কৰিম APSC 97 ৰ জেনেৰেল ষ্টাডিৰ সেকেন্ডটো ভিডিও মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে প্ৰথমে মই ক্ষমা কৰি দিব মই সিদিনাখনি ভিডিওটোত মই এই 5 নম্বৰ কোৱেশ্চনটোত কি কৰিছিলো যে ৰাজীৱ গান্ধী অবজাৰ্ভ আমি ৰাজীৱ গান্ধীৰ ঠাইত মই হেনে ৰাহুল গান্ধী কৈ আছিলো তো আপোনালোকে মোক এই কোৱেশ্চনটো ভুল কৰাৰ বাবে ক্ষমা কৰি দিব মই এই ইউনিভাৰ্সিটি যেটো কোৱেশ্চন এই কোৱেশ্চনটো মই ক'ব লাগিছিল ৰাজীৱ গান্ধী কিন্তু বাই মিস্টেক মই ৰাহুল গান্ধী কৈ থাকিলো তো এটো হ'ব ৰাজীৱ গান্ধী ওকে তো আমি আজি নেক্সট ভিডিওটো আৰম্ভ কৰো আজি 11 নং কোৱেশ্চনটো হৈছে ইন অক্টোবৰ 1994 USA North Korea sign a pact in Geneva which affirmed যে 1994 চনৰ অক্টোবৰ মাহত US আৰু নৰ্থ কোৰিয়া এখন চুক্তি সাইন কৰিছিল জেনেভাত এখনে কি কিহৰ ওপৰত গুৰুত্ব দিছিল সেখন আছিল যে নৰ্থ কোৰিয়া উড ৰিমেইন এ পাৰ্টি অফ NPT নৰ্থ কোৰিয়াই এই NPT যিখন নিউক্লিয়াৰ নন পলিফাৰেশন ট্ৰিটি সেই ট্ৰিটিখনৰ এটা পাৰ্ট হৈ থাকিব বুলি তেওঁলোকে কনফাৰ্ম কৰিছিল সেকেন্ড কোৱেশ্চনটো G7 ৰ ওপৰত আহিছিল গ্ৰুপ 7 ৰ ওপৰত প্ৰশ্নটো আহিছিল যে কোনগিখন কান্ট্ৰি তলত কেবাখনো কান্ট্ৰি দি দিছিল যে কোনখনত G7 ৰ খিনি আছে এটো সুধিছিল তো মই আপোনালোকক G7 ৰ গোটেই কান্ট্ৰি কেখনৰ নাম দি দিছো তো এই নামগিটা হৈছে যে USA ইটালী জাপান UK কানাডা জাৰ্মানী আৰু ফ্ৰান্স এই সাতখন ৰাষ্ট্ৰ আছে G7 ৰ ৰাষ্ট্ৰ তো এনেকা G20 G15 এইবিলাক খুব আহে তো আপোনালোকে এখিনি মনত ৰাখিব সেকেন্ড নেক্সট কোৱেশ্চনটো হৈছে দা ইন্টাৰনেশ্যনেল কনফাৰেন্স অন পপুলেশন এণ্ড ডেভেলপমেন্ট হেল্ড ইন ক্যাৰিও ৰিকগনাইজড দা ইন্টাৰনেশ্যনেল কনফাৰেন্স অন পপুলেশন এণ্ড ডেভেলপমেন্ট ক্যাৰিও হৈছিল তো এখনে কিহৰ ওপৰত গুৰুত্ব দিছিল কি ৰিকগনাইজ কৰিছিল যে ইকুৱেল ৰাইটস ফৰ ওমেন and men in the family যে পৰিয়ালত কি পুৰুষ আৰু মহিলাৰ সমানে ৰাইটস বা অধিকাৰ আছে হেতৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল দা টেৰৰিষ্ট আউটফিট হিজবুল মুজাহিদিন অপাৰেটস ফ্ৰম হিজবুল মুজাহিদিনে কৰপৰা অপাৰেটস কৰে আফগানিস্তানৰ হয় এটো এটা টেৰৰিষ্ট অৰ্গানাইজেচন হয় বৰ্তমান ভাৰতবৰ্ষৰ লগতে বিভিন্ন ঠাইত টেৰৰিষ্টৰ সমস্যা আছে তো এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন নেক্সট আছে হু ওয়াজ দ্য ফাউন্ডাৰ অফ হৰে কৃষ্ণ মুভমেন্ট currently spread over the whole world হৰে কৃষ্ণ মুভমেন্টটো কি আছিল 1997 ৰ আগত বহুত গুৰুত্বপূৰ্ণ আছিল এটো আন্দোলনৰ বিষয়ে মই আপোনালোকক পিছৰ এটা ভিডিওত কভাৰ কৰিম তো এই হৰে কৃষ্ণ মুভমেন্টটো কোনে স্টাৰ্ট কৰিছিল এটো হৈছে স্বামী প্ৰভুপদ নেক্সট কোৱেশ্চনটো হৈছে যে which one of the following was the rural type of civilization তলত এটো হিষ্ট্ৰি প্ৰশ্ন যে তলত দিয়া কোনটো civilization কি আছিল যে rural type আছিলে এটো হল আরিয়ান সকল আছিলে ওকে নেক্সট প্ৰশ্নটো হৈছে যে আলেকজান্ডাৰস জেনাৰেল হু অ্যাটাক ইন্ডিয়া এন্ড ওয়াজ ডিফিটেড বাই চন্দ্ৰগুপ্ত কি কৈছে যে আলেকজান্ডাৰ যিজন জেনাৰেল যিজনে ইন্ডিয়া অ্যাটাক কৰিছিল কিন্তু চন্দ্ৰগুপ্ততে কি কৰিছিল ডিফিট কৰিছিল তো সেইজন কোন আছিল সেলুকাস মনত ৰাখিব আৰু সেলুকাসৰ লগত এজন মানুহ আহিছিল সেই সময়ৰ সেইজন হৈছে মেগাস্থানিছ আৰু তেওঁ এখন ইন্ডিকা নামৰ এখন গ্ৰন্থ লিখিছিল আৰু সেইখনত ভাৰতবৰ্ষৰ এটা হিষ্ট্ৰি এটা গুৰুত্বপূৰ্ণ সোৰ্স বুলি কোৱা হয় আৰু নেক্সট কোৱেশ্চনটো হৈছে যে হু স্টাৰ্টেড স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শেল হ্যাভ ইট কৈছে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ এটো মই লমেই এটো কোনে কৈছিল বালগঙ্গাধৰ তিলক মনত ৰাখিব বালগঙ্গাধৰ তিলক বহুত গুৰুত্বপূৰ্ণ এজন পলিটিক্যাল থিংকাৰ বা থিংক ট্যাঙ্ক আছিল এসময়ৰ ভাৰতৰ ওকে নেক্সট কোৱেশ্চনটো হৈছিল যে দা ব্ৰিটিছ PM who was opposed to continuance of British rule in India যে ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসন নকৰো বুলি আৰু কন্টিনিউ নকৰো অপোজ কৰিছিল মানে কন্টিনিউ কৰা সেই প্ৰধানমন্ত্ৰীজন কোন আছিল এজন ক্লেমেন্ট এটলি তেওঁ ভাৰতক বহুত সহায় কৰিলে যাৰ বাবে আমি অতি সোনকালে 47ত ইন্ডিপেন্ডেন্স পাইছিল তো নেক্সট কোৱেশ্চনটো হৈছে অৰ্থাৎ আজিৰ এই ভিডিওটোৰ শেষৰটো প্ৰশ্ন হৈছে যে where did Lord Buddha attain his enlightenment যে লৰ্ড বুদ্ধদেৱে তেওঁৰ এনলাইনমেন্ট কোট পাইছিল এটো বুদ্ধ গয়া বিহাৰৰ মনত ৰাখিব বুদ্ধদেৱৰ বৌদ্ধ ধৰ্মৰ আৰু তেওঁ খুব গুৰুত্বপূৰ্ণ এজন ব্যক্তি আছিল আৰু এই বুদ্ধ গয়াতে তেওঁ প্ৰথম এনলাইনমেন্ট পাইছিল তো আজি আমি এই ভিডিওটো ইমানেই আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিও মই অলৰেডি বনাই থৈছো আপোনালোকে চেনেলটো ফলো কৰি যাব সাবস্ক্ৰাইব কৰিব আৰু যদিহে কিবা অকনমান যদি আপোনালোকৰ লাভ হৈছে বুলি ভাবিছে তেনেহলে কি কৰিব মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব তো মোৰ ভিডিওটো চাবৰ বাবে থ্যাংক ইউ গড ব্লেছ ইউ অল